ৰতন, পইচা পাতি একেবাৰে নাইকিয়া হৈ আছে। আজিৰ কাৰণে ভাতকেইটা ৰান্ধিবলৈ হ'বহে। আজি যদি তুমি খৰি বিক্ৰী কৰিব নোৱাৰা তেনেহ'লে কাইলৈ খাবলৈকে নহ'ব। জুলি, মই জানো নহয়, সেইকাৰণে আজি ৰাতিপুৱাতে ওলাইছোঁ। চাওঁচোন আজি কিমানখিনি গোটাব পাৰোঁ আৰু বিক্ৰী কৰিব পাৰোঁ। জানানে জুলি, সকলোৱে খৰি কাটিবলৈ গৈ সদায় গছবোৰ শেষেই কৰি পেলাইছে। কোনেও গছপুলি ৰুবলৈ মন নকৰে। কেৱল হাবিৰ গছবোৰ এফালৰ পৰা কাটিহে গৈছে, ৰোওতা কোনো নাই। সেইটো দেখি মনটো বৰ বেয়া লাগে কেতিয়াবা। মই কিন্তু এদিনো গছজোপা সম্পূৰ্ণকৈ কাটি নেপেলাওঁ, ডালবোৰ কাটি কাটিহে বিক্ৰী কৰিছোঁ। সেইকাৰণে আনতকৈ দুপইচা কমকৈও পাওঁ। জানানে জুলি, এনেকৈ যদি গছবোৰ শেষ হৈ যায় এদিন আমি চলিবলৈকে দিগদাৰ হ'ব। সেইকাৰণে মই সদায় এটাকৈ পুলি লগাওঁ, কিন্তু মোৰ বাদে বাকী কাকোৱে একো কৰা নেদেখোঁ। ৰাজুকো কৈছোঁ, সি কিন্তু মোৰ কথা গুৰুত্বই নিদিয়ে, ক'লে জাঙুৰ খাইহে উঠে। ৰাজু, এই হাবিখনৰ পৰাই আমি চলি আছোঁ। তোক সঁচাকৈ আকৌ কৈছোঁ, এনেকৈ গুৰিতে গছবোৰ কাটি কি লাভ? এদিনৰ কাৰণেহে আমি ভাল পইচা পাম, শেষ হৈ গ'লে কি কৰিবি? এজোপা গছ হ'বলৈকে কিমান বছৰ লাগি যায়। আমি ডাঙৰ ডাঙৰ ডালবোৰ কাটি ল'লেও হৈ যায়চোন, গোটেই গছজোপা সম্পূৰ্ণকৈ নাকাটি। আৰু আমি যেনেকৈ খৰি কাটিছোঁ তেনেকৈ আমি পুলিও লগাব লাগে। গছপুলি ৰোৱাটোওতো আমাৰ ধৰ্ম। ৰতন, মই যি কৰিছোঁ মোৰ কথা, তই মোক বাধা দিবলৈ নাহিবি। এই হাবিখন তোৰ নহয়, এইখন সকলোৰে বাবে আছে, সমানে অধিকাৰ আছে ইয়াত গছ কটাৰ। তই এনেকৈ ক'বলৈ নাহিবি। তই যদি নাকাট, নাই, আমি কাটিছোঁ, আমাক বাধা নিদিবি। ৰাজু, তই ভুল কৰিছ। এদিন তই সকলো বুজি পাবি। এয়া যে ভাল কাম হোৱা নাই। কি ভাল কি বেয়া মই জানো, তই মোক শিকাব নালাগে। জুলি, এয়া লোৱা, দেখিলানে আজি ভালেখিনি টকাই পালোঁ। এতিয়া আমাৰ 4-5 দিন চলিবলৈ হৈ যাব ধুনীয়াকৈ। এইখিনি লোৱা, তুমিয়ে থৈ দিয়া। ভালেখিনি টকাই পালা আজি তুমি। প্ৰয়োজনীয় বস্তু কেইটামান আনিব আছে, সেইকেইটা আনি ল'ব পাৰিম। তুমি এনেকুৱাই কৰিবা, তুমি ৰাতিপুৱাতে ওলাই যাবা, তেতিয়া বেছি খৰি পাবা ন। নহয় জুলি, অকল খৰি কাটি পোৱা টকা নহয়। মই যে গছবোৰ ৰুইছিলোঁ, সেই গছবোৰৰ ফল ধৰিছে, আৰু সেই ফল বিক্ৰী পোৱা টকাকেইটাই আজি তোমাক দিছোঁ। ৰতনৰ উৎপাতটো বেছি হৈছে, সি মোতকৈ বেছি উপাৰ্জন কৰিব লৈছে। আজি কিবা এটা কৰিব লাগিব। তাৰ কোঠাৰখনে মই আজি ঢিলা কৰি দিম, তেতিয়া আজিতো সি নৈ পাৰত খৰি ফালিব। আৰু কোঠাৰখন হুলুকি পানীত পৰি যাব, আৰু কোঠাৰখন কিনিবলৈ তাৰ বহুদিন লাগি যাব। মোৰ কোঠাৰখন কেনেকেনো ঢিলা হৈ আছিলে আজি, মই যে একেবাৰে মন নকৰিলোঁ। এতিয়া মই ইমান ভাল কোঠাৰ ক'ত পাম? এই কোঠাৰখনেৰে মই ইমান দিনে চলি আছিলোঁ, ইমান ভাল আছিলে। দুকোপমান মাৰি দিলে ধুনীয়াকৈ খৰিবোৰ ফাল খাই যায়। এতিয়া এনেকুৱা এখন কোঠাৰ মই ক'ত পাম? ইমান পুৰণি কোঠাৰ। মই জানিব পাৰোঁনে তোমাৰ কি দুখ হৈছে? জলৰাণী, মই খৰি ফালি আছিলোঁ, হঠাৎ কোঠাৰখন এই পানীতে ডুব গ'ল। এতিয়া তাকেই ভাবি পাৰ নাপাইছোঁ, কোঠাৰখন মই কেনেকৈ বিচাৰোঁ। সেইখন বৰ পুৰণি কোঠাৰ আছিলে, আৰু সেইখনেৰে মই সদায় চলি আহিছোঁ। কিন্তু আজিলৈকে হাবিৰ এজোপাও গছ মই নষ্ট কৰা নাই, সদায় ডাঙৰ ডালবোৰ কাটিহে ফালিছিলোঁ। কুমাৰ, কথা সেইটো। ৰ'বা, মই পানীত ডুব মাৰি চাওঁ, কিজানি তোমাৰ কোঠাৰখন মই বিচাৰিয়ে পাওঁ। তুমি ভাল কাম কৰিছা, হাবিৰ গছবোৰ এনেকৈ নষ্ট কৰিব নালাগে। তুমি ডালবোৰ কাটি বিক্ৰী কৰিছা, এয়া একো বেয়া কাম কৰা নাই। আৰু তুমি সদায় এজোপাকৈ গছো ৰোপণ কৰি গৈছা। ৰ'বা, তোমাৰ কোঠাৰখন বিচাৰি দিয়াত মই সহায় কৰিম। কুমাৰ, এইয়া চোৱা, তোমাৰ কোঠাৰখন মই বিচাৰি পালোঁ। এইখনেই নহয় জানো? লোৱা, কোঠাৰখন লৈ লোৱা। নহয় জলৰাণী, মোৰ কোঠাৰখন ৰূপৰ নাছিল। মোৰ কোঠাৰখন দেখিলেই মই চিনি পাম, এইখন চাগে অইন কাৰোবাৰ। এইখন মোৰ কোঠাৰ নহয়। কুমাৰ, এইখন
তোমাৰ কোঠাৰ নহয় মানে ঠিক আছে মই আকৌ বিচাৰি চাওঁ কিজানি তোমাৰ কোঠাৰখন বিচাৰিয়ে পাওঁ মোৰ পুৰণি কোঠাৰখন বিচাৰি পাম নাই বাৰু কুমাৰ এই আলোৱা তোমাৰ কোঠাৰখন মই বিচাৰি পালোঁ নহয় জলৰাণী নহয় এইখন মোৰ কোঠাৰ নহয় মোৰ কোঠাৰখন সোণৰো নাছিল ৰূপৰো নাছিল তেনে এইখন সাধাৰণ কোঠাৰহে আছিল মোৰ নিজৰ কোঠাৰখনহে লাগে কুমাৰ এইখন চোৱাচোন হয় হয় জলৰাণী এইখন হয়নে এইখনেই মোৰ কোঠাৰ মোৰ মৰমৰ কোঠাৰখন জলৰাণী বহুত ধন্যবাদ আপোনাক মোৰ নিজৰ কোঠাৰখন বিচাৰি পোৱাত সহায় কৰিলে কুমাৰ তুমি সৎ আৰু শুদ্ধ পথেৰে কাম কৰিছা তোমাৰ মনত কোনো লোভ নাই সেইবাবে ময়ো ধন্য হৈছোঁ লোৱা তোমাৰ নিজৰ কোঠাৰখন লৈ লোৱা আৰু তোমাৰ সততা আৰু শুদ্ধ মনৰ বাবে মোৰ ফালৰ পৰা ৰূপৰ আৰু সোণৰ কোঠাৰ দুখনো তোমাক উপহাৰ হিচাপে দিছোঁ এই কোঠাৰ কেইখনে তোমাক উন্নতি পথত আগুৱাই লৈ যাব সদায় তুমি সততা আৰু শুদ্ধ মনেৰে কাম কৰি যাবা ৰতন এয়া কি তোমাৰ হাতত আৰু দুখন কোঠাৰ যে এখন সোণৰ আৰু এখন ৰূপৰ দেখোন তুমি এই দুখন ক'ত পালা ক'ৰ পৰা আনিলা তুমি ৰ'বা জুলি তুমি হুলস্থুল নকৰিবা তোমাক মই সকলো কথা কৈ আছোঁ তুমি মাত্ৰ শুনি যোৱা কি ৰতন জলৰাণীয়ে তোমাক উপহাৰ দিলে এয়া দেখোন বৰ ভাল কথা আমি এই দুখন কোঠাৰে এতিয়া ভালকৈ চলিব পাৰিম আমাৰ দুখবোৰ নাইকিয়া হ'ব আৰু আমি সঁচাকৈ আগলৈ ভাল কাম কৰি যাম লোৱা তুমি এই কোঠাৰকেইখন ভালকৈ সামৰি থৈ দিয়া হা 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 ৰতনে কি ভাবিছিলে মই তাৰ কথা গম নাপাম একো মই চব গম পাই গ'লো হা 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 এতিয়া ময়ো ধনী হৈ যাম ৰতনতকৈ মই বেছি ধনী হৈ যাম হা 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 মোৰ কোঠাৰ মোৰ কোঠাৰখন লাগি ক'ত পাম এতিয়া মই বিচাৰি কুমাৰ মই তোমাৰ দুখৰ কাৰণ জানিব পাৰোঁনে জলপৰি মই ইয়ালৈ খৰি কাটিব আহিছিলোঁ সদায় আহোঁ আৰু আজি কেনেবাকৈ কোঠাৰখন মোৰ খহি ইয়াত পৰি গ'ল আৰু খৰি বিক্ৰী কৰিয়ে মই পৰিয়ালটো চলাই আছোঁ নহ'লে এতিয়া মোৰ একো বেলেগ জীৱিকা নাই মোৰ কোঠাৰখন বিচাৰি দিয়ক জলপৰি ৰ'বা কুমাৰ তুমি চিন্তা নকৰিবা তোমাৰ কোঠাৰখন মই বিচাৰি চাওঁ কিজানি তোমাৰ কোঠাৰখন বিচাৰিয়ে পাওঁ এতিয়া মোক ৰূপৰ কোঠাৰ দিলে মই লৈ ল'ম নাই ৰূপৰ কোঠাৰখন নহয় বুলি কওক তেতিয়া মোক সোণৰ কোঠাৰ দিব কুমাৰ এইখন চোৱাচোন হয়নে তোমাৰ জলপৰি এইখন মোৰ কোঠাৰ নহয় মোৰ কোঠাৰখন মই দেখিলেই চিনি পাম ইয়াতকৈ ধুনীয়া আছিল কুমাৰ এইখন চোৱাচোন হয়নে তোমাৰ কোঠাৰ জলপৰি এইখনেই মোৰ কোঠাৰ মোৰ মৰমৰ কোঠাৰখন দুষ্ট তোৰ কথা মই নজনা নহয় তই বন্ধুৰ সকলো কথা জানি তই নিজে ইয়ালৈ আহিছ আৰু জানি বুজি সকলো তই নিজৰ কোঠাৰখন এই পানীত পেলাই দিছ যাতে তই ইয়াৰ সলনি সোণৰ কোঠাৰখন ল'ব পাৰ কিন্তু তোৰ বুদ্ধি কোনো কামত নাহে নহয় জলপৰি এয়া সকলো মিছা মই নিজেই জানি বুজি ইয়াত পেলোৱা নাই দুষ্ট মিছা কথা ক'ব আহিছ মনত অশুদ্ধ ভাৱ লৈ তই ইয়াত সোণৰ কোঠাৰ বিচাৰি আহিছ এয়া কেতিয়াও সফল নহয় তোৰ সপোন কেতিয়াও পূৰ্ণ নহয় আৰু তই একো পুণ্য কৰা নাই হাবিৰ গছবোৰ এফালৰ পৰা কাটি ধ্বংস কৰিছ কিন্তু তোৰ বন্ধু ৰতনে গছৰ সলনি গছ ৰুই গৈছে সততাৰে কাম কৰিছে সেইবাবে ৰতনে উপহাৰ পালে কিন্তু তোৰ সকলো ধ্বংস হৈ যাব পানীৰ মাজত নিজৰ কোঠাৰখন নিজেই পেলাইছিলি সেইকাৰণে এতিয়া তোৰ সেইখন কোঠাৰ মই উভতাই নিদিওঁ তই কেতিয়াও বিচাৰি নাপাওঁ পানীৰ মাজত তোৰ নিজৰ কোঠাৰখন